গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল গিৰিছ 4x তো আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ তো মই যাই আছোঁ মুৰাদেৱাল মন্দিৰত হলা চাতি জ্বলাব হেৰি কৰি ল'ব মই যাই আছোঁ মুৰাদেৱাল মন্দিৰত তো বলকচোন যাওঁ মুৰাদেৱাল মন্দিৰৰ অলপ কিছুমান দৃশ্য বা কিছু পৰিৱেশ চাওঁগৈ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো মৰম কৰিব যাতে আৰু ভিডিঅ' আগলৈ বনাই যাব পাৰোঁ তো বলকচোন যাওঁ মুৰাদেৱাল মন্দিৰলৈ তো চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ তো গাইজ এয়া হ'ল মুৰাদেৱাল মন্দিৰ মেইন গেট হয় ইয়াতে দানপত্ৰ আছে তো এয়া হ'ল মুৰাদেৱালৰ মেইন গেট তো গাড়ী চাৰি যদি আনে ইফালে এটা ৰাস্তা আছে ইয়াতে এইটো ৰাস্তাতে পাব তো এইখন হ'ল মেইন গেট তো বলকচোন চাওঁ চাই লওক মুৰাদেৱাল মন্দিৰ কৃষ্ণ ইফালে আছে গছ গছনি ইয়াতে জিৰাব পাৰে এইটো চাওক তো ইয়াতে বহুত গছ গছনি আছে ইয়াতে আপোনালোকে আহি বহিব পাৰে ইয়াতে ইফালে গাড়ী চাৰি থ'ব পাৰে ইফালে তো আমলখি গছ এইবিলাক আপোনালোকে আহি ইয়াতে বহিব পাৰে ইফালে আছে মঞ্চ তো চাওকচোন এয়া হ'ল আগৰ যিটো মেইন গেটৰ পৰা পায় তো এয়া হ'ল আগত তো ভিতৰত যাম চাই থাকিব এয়া হ'ল মুৰাদেৱাল মন্দিৰ তো মুৰাদেৱাল মন্দিৰত আহিছিলোঁ অলপ হলা চাতি জ্বলাব তো ইয়াতে আহিছোঁ চাওকচোন ভিডিঅ'টো কেনে লাগে তো মন্দিৰৰ পিছৰ ইফালে পুখুৰী এটা আছে ইয়াত মাছ চাছ দিয়ে তো ইয়াৰ যি মন্দিৰৰ যিটো কমিটি সেইটো ইয়াত মাছ চাছ দিয়ে তো এইটো পিছৰ ভাগ তো ইয়াতে কেঁচাইখোৱা মন্দিৰ আছে ইফালে এটা আছে তো ইয়াত মিটিং চিটিং হ'লে ইয়াত হয় তো ইফালে মঞ্চ আছে দেখাইছোঁ আপোনালোকক ইয়াত ডাঙৰ ডাঙৰ গছ আছে তো ইয়াত কোনো অসুবিধা নাই বতাহ লাগি থাকে গৰম দিনতো তো জাগাটো ঠাণ্ডা হৈ থাকে তো আপোনালোকে আহিব ইয়ালৈকে এইটো হ'ল বেক চাইড ফ'কাছ কৰাই নাছিলে তো গাইজ ভিডিঅ'টো কেনে পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আশা কৰিম তো আগলৈকে আৰু ভিডিঅ' বনাই থাকিম তো ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই তো আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম জল্দি তো চাই থাকিব আৰু গিৰিছ 4xক মৰম কৰিব যাতে আৰু ভিডিঅ' বনাই থাকিব পাৰোঁ তো আজিলৈকে বাই বাই